আহিয়ে মই বহিব পোৱা নাই আমাৰ জাৰ্নালিষ্ট বন্ধুসকলে মোক সুধিছে যে মই কিন্তু দেখাও নাই হাগ্ৰামা মহিলাৰী বলে মই ইউপিপিএলত যোগদান কৰাটো কিবা ডেপুটেশ্যনত পঠিয়াইছো বুলি কৈছে বলে তেখেতৰ বক্তব্যটো মই দেখা নাই কিন্তু জাৰ্নালিষ্টে যেতিয়া সুধে তেতিয়াহে গম পালো মই ডেপুটেশ্যনত অহা নাই বাইদেউসকল মই ইউপিপিএল দলত যোগদান কৰিছো এতিয়া কিয় যোগদান কৰিছো কথাটো হেতুহে ডাঙৰ মই কিয় যোগদান কৰিছো আৰু লাইন লাইন বিপিএফ দলৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকলে কিয় এতিয়া ইউপিপিএল দলত আহি থাকিল এই কথাটোহে আমি সমূহ বিটিসি বাকিয়ে বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বীৰ মাজত দাদা ভাই একগোট হোৱাটো আমি বিচাৰোনে নাই সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে আমাৰ মাজত কোনো ধৰণৰ যেন গণ্ডগোল নহয় এই আগৰ দিনবোৰ আমাক আৰু নালাগে আজি আমি ৰাজনৈতিকভাৱে একত্ৰিত হৈ পেলাই বিটিসিৰ উন্নয়নৰ কথা বিভিন্ন জাতি গোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি উন্নয়নৰ কাম আমাৰ লৰা ছোৱালীৰ ভৱিষ্যত নিৰ্মাণৰ কথা তেখেতসকলৰ ভাল শিক্ষা প্ৰদান কৰাৰ কাম এইটোহে আমি বিচাৰো আৰু সেইটো সম্ভৱ কৰিছে ৰাজনৈতিকভাৱে আজি ইউপিপিএল দল প্ৰমোদ বড়ো চিফ তেখেতৰ নেতৃত্বত আজি সমূহ ইউপিপিএলত নেতাসকলে নেত্ৰীসকলে একগোট হৈ পেলাই বিটিসি বাকীক সেৱা কৰিবৰ কাৰণে আগুৱাইছে এইটোকে সকলোৱে সন্মান দিছে ময়ো সন্মান দিছো মই দেখিছো যে বিপিএফৰ দ্বাৰা এই অঞ্চলক ৰাজনীতি যদি কৰি থাকিব বিচাৰে তেতিয়া হলে আপুনি একো কাম কৰিব নোৱাৰে ৰাইজৰ কল্যাণৰ কাম কৰাটো বাদ দিয়ক ইউপিপিএলৰ দ্বাৰাহে সেইটো হ'ব ৰাইজে বিচাৰিছে ইউপিপিএল দলে এটা শক্তিশালী আঞ্চলিক দল হওক আৰু চিফ মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বতে এই ইউপিপিএলৰ দ্বাৰাই সমগ্ৰ সৰ্বাংগীন উন্নয়ন বিটিসিৰ হওক এইটো আজিৰ বিটিসি বাকিয়ে বিচাৰিছে আৰু সেইটো যদি কৰিব পাৰে তেতিয়া হলে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ দায়িত্ব আৰু অধিকাৰ আমাৰ হাততে থাকিব বেলেগে আমাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ সুবিধা নাপাব ইয়াৰ কাৰণে মই যোগদান কৰিছো এতিয়া মোৰ এটা সময়ৰ সংগ্ৰামী বন্ধু মোৰ ভাইটি মাখন স্বৰ্গীয় ডাঙৰীয়াও মই যেনেকৈ দুদিন আগত যোগদান কৰিছো দুদিন পিছত তেখেতে যোগদান কৰিবলৈ আহিছে ইতিমধ্যে আপোনালোকে শুনিছে অহা 14 তাৰিখত এই বাক্সা জিলাৰ বিপিএফৰ প্ৰেসিডেন্ট সভাপতি মানে কি সভাপতি মানে এক নাম্বাৰ হয় না নহয় হিতেশ বসুমতাৰী তেখেতেও 14 তাৰিখত ইউপিপিএল দলত আহিব বিপিএফ দল ঠেক কৰি পেলাই হিদিনাই ঠেক কৰিছে আৰু 15 নহলে 16 তাৰিখত ওদালগুৰিত আমাৰ অন্যতম এজন নেতা প্ৰাক্তন এমচিএলএ মনামলাই নেৰসন বসুমতাৰী তেখেতেও 15 নহলে 16 তাৰিখত বিপিএফ দল ঠেক কৰি পেলাই ইউপিপিএল দলত যোগদান কৰিব এই যে দিনে দিনে আসল নেতাবিলাক ইউপিপিএল পিডি আহি আছে এইটো কি বুলি কয় তেতিয়া কৈছে সুনামি যোৱা মই কম গোৰা কোহনীয়া হয় না নহয় গোৰা কোহনীয়া হৈ আছে বিপিএফৰ ভৱিষ্যত অত্যন্ত বেয়া আনফালে ইউপিপিএলৰ ভৱিষ্যত এতিয়া দৈলি ভালে পিনি গৈ আছে আমি একত্ৰিত হৈ পেলাই আহক ইউপিপিএল দলক আৰু বেছি মজবুত ৰাজনৈতিক দল কৰি পেলাই আমাৰ ভৱিষ্যতটো আমি নিৰ্ণয় কৰো হদৌ হেকত মাখন স্বৰ্গীয় ডাঙৰীয়াক ইউপিপিএল দলত ওয়েলকাম জনাই আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ
হওক।